মহানগৰীৰ মাজমজিয়াত ভয়ংকৰ কাণ্ড ৭,০০০ টকাৰ বিনিময়ত বিক্ৰী বাংলাদেশৰ যুৱতীক পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীৰ হোটেলৰ কোঠাত বিদেশী যুৱতীক লৈ ব্লু ফিল্ম প্ৰস্তুতৰ ভয়ংকৰ পৰিকল্পনা প্ৰস্তুতৰ পৰিকল্পনা কৰা ৬জন যুৱক আৰক্ষীৰ জালত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে বাংলাদেশৰ যুৱতীগৰাকীক লৈ আহিছিল ভাৰতলৈ আৰু তাৰপিছত গুৱাহাটীৰ হোটেলৰ কোঠাত লৈ আনিছিল ৬ যুৱকে বিগত ৩১ জানুৱাৰীত বাংলাদেশৰ যুৱতীগৰাকীক জাহাংগীৰ নামৰ লোকজনে মেঘালয়ৰ পৰা ক্ৰয় কৰিছিল ৭,০০০ টকাত বাংলাদেশৰ পৰা যুৱতীগৰাকীক আনি হাতীগাঁৱৰ জাকিৰে গতাই দিছিল জাহাংগীৰ আলম আৰু ছফিকুলক ইয়াৰ পাছতে দিছপুৰ লাষ্টগেটৰ হোটেল আদিত্যৰ ১০১ আৰু ১০২ কোঠা বুক কৰিছিল ৬ যুৱকে জাহাংগীৰ আলম আৰু ছফিকুলে বুক কৰিছিল হোটেলৰ কোঠা ভুৱা আধাৰ কাৰ্ড জমা দি বাংলাদেশৰ যুৱতীগৰাকীৰ নামত ৰুম বুক কৰিছিল চক্ৰটোৱে তাৰ পিছতে ৬ যুৱকে মিলি যুৱতীগৰাকীৰ অশ্লীল দৃশ্য মোবাইলত বন্দী কৰিছিল দিছপুৰ লাষ্টগেটৰ হোটেল আদিত্যৰ কোঠাত ৬ যুৱকে ব্লু ফিল্ম প্ৰস্তুতত বাধ্য কৰাইছিল বিদেশী যুৱতীক অৱশেষত আৰক্ষীয়ে বিশেষ সূত্ৰৰ ভিত্তিত হোটেলখনত নিশা চলাইছিল অভিযান কোঠাৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীক वो फेक आई थी हम लोग को दिया था रूम आपका मौला जहांगीर अंसारी सॉरी आलम जहांगीर आलम और एक साफिकुल हक वो लोग का फर्स्ट डे 31 को आया था वो लोग तो 31 को वो लोग 2 रूम लिया था उसके बाद 1 तारीख को आया 1 तारीख के रात में एक रूम लिया था वो लोग ने वो साफिकुल इस्लाम के नाम से फर्स्ट में जब आया था वो लोग 3 लोग आए थे फर्स्ट लड़की तो नहीं था ना साथ में लड़की भी थे फर्स्ट टाइम आया था लड़की भी था उसमें वही बांग्लादेशी लड़की हाँ उस लोग ने 2 रूम लिया था एक रूम में एक रहेगा बोला था मुझे और एक रूम में 2 लोग रहेंगे ऐसा बोला था मुझे ऐसे बोल के 2 रूम लिया था लड़की को चढ़ के 6% 2 रूम लिया था वो लोग 101 और 102 दो रूम लिया था वो लोग ने ইতিমধ্যে ভুক্তভোগী বিদেশী যুৱতীয়ে আৰক্ষীৰ সন্মুখত দিছে ঘটনাৰ শিহৰণকাৰী বৰ্ণনা ভুক্তভোগী যুৱতীগৰাকীৰ সৈতে আহিছিল বাংলাদেশৰ অন্য ৬ যুৱতী বাংলাদেশৰ পৰা মেঘালয় হৈ অসমত প্ৰৱেশ কৰিছিল বাংলাদেশৰ ৭ যুৱতীসহ চক্ৰটোৰ সদস্য নাৰী সৰবৰাহকাৰী চক্ৰটোৱে ইতিমধ্যে ৬ যুৱতীক প্ৰেৰণ কৰিছে হায়দৰাবাদলৈ কিন্তু এইগৰাকী যুৱতীক ৰেলত যাব নোৱাৰে বুলি কৈ গুৱাহাটীত ৰাখি থৈছিল দুষ্ট চক্ৰটোৱে বাংলাদেশৰ যুৱতীগৰাকীক বিদেশী ন্যায়াধিকৰণক গতাই দিবলৈ যোগাযোগ অব্যাহত ৰাখিছে আৰক্ষীয়ে বৰ্তমানলৈ আৰক্ষীৰ জালত পৰিছে বৰপেটাৰ সাদ্দাম হুছেইন ছফিকুল ইছলাম সুৰজ জামাল বকৰ জাহাংগীৰ আলম ছফিকুল হক আৰু মুল্লা জাহাংগীৰ কিন্তু এতিয়াও পলাতক নীলা ছবি প্ৰস্তুত কৰাৰ বাবে বিদেশী যুৱতীক যোগান ধৰা জাকিৰ আশ্চৰ্যজনকভাৱে এই জঘন্য কাণ্ডত গ্ৰেপ্তাৰ হোৱা সুৰজ জামাল আদিবাসী উন্নয়ন পৰিষদৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰী সংঘটিত কৰি পলাতক অৱস্থাত আছিল